Hey guys, it is Sunit. Today you're gonna see such an amazing place. It is just below my mind. I'm going to visit Guwahati and Shillong. It was my best experience in my life. So guys, I hope you're gonna love this video. গুৱাহাটী বৰ্তমান এতিয়া 3টা বাজি গ'লগে আজি 4 আগষ্ট 4 আগষ্ট হয় এতিয়া বৰ্তমান কাজিৰঙা আমি এটা পাইছোহি কাজিৰঙা পাইছোহি আমি তাৰ পৰা ওলাইছিলে 11টা বজা মানত আৰু ইয়াৰ পৰা গৈ গুৱাহাটী যাম গুৱাহাটীৰ পৰা দুদিন থাকি তাৰ পৰা আকৌ আমি শ্বিলং যাম তো আহিছোঁ এতিয়া ভাল লাগিছে আহি সুন্দৰকৈ এটা গাছ চাছ লৈ লৈছোঁ আহিছোঁ que sai thì vô vui thì bây giờ Hello guys, মই আপোনাৰ 4 তাৰিখে গুৱাহাটী আহিছিলোঁ আজি 6 তাৰিখ হ'ল কি হ'ল এই ৰাস্তাটো মই মোৰ ঘৰৰ বেক চাইডটো পাই আচ্ছা চ' আজি আমি ওলাই আহিছোঁ এইফালে ধুনীয়াকৈ এইফালে আমাৰ আছে ইণ্ডকাই এইফালে আমাৰ আছে ভিনদেউ গাড়ী ড্ৰাইভ কৰি আছে চ' আমি এনেই আৰু গুৱাহাটীত অলপ ফুৰিছোঁ কালি ৰাতিও ফুৰিলোঁ ভিনদেউৰ লগতে ভিনদেউ বহুতখিনি জেগা দেখা লাগে চ' আমি এতিয়া এটা ধুনীয়া এটা লোকেশ্যনত গৈছোঁ চাবৰ কাৰণে পাহাৰে এইটো কি কয় জেগাটো এইডোখৰ লিচু বাগান চ' ভাল লাগিছে এইডোখৰত আগতে অহা নাই এইটো লিচু বাগান পাহাৰ এনেকুৱা ৰাস্তা আৰু আজি বতৰটো ধুনীয়া ঠাণ্ডা হয় একেবাৰে মানে ৱেডাৰটো ইমান গৰমো নহয় একচুৱেলি এতিয়াতো গুৱাহাটীটো বহুত গৰম হয় আজি পুৰা বৰষুণ দিছে পাহাৰ পঢ়িব টাইমত বৰষুণ দিয়াত আছিলে এতিয়া I was in the dark against it all, but made it through the day. Cause I found my way, I found my way. In bad times, I know I'll be okay. Cause I found my way. Cause I found my way. Cause I found my way. My way, my way, my way, my way. Cause I found my way, my way, my way, my way, my way. I found my way, I found my way. I was in the dark against it all, but made it through the day. Cause I found my way, I found my way. In bad times, I know I'll be okay. Cause I found my way. So hello, আমি এতিয়া বৰ্তমান এফালে গৈ আছোঁ এটা জেগাৰ নাম কি কয় এডোখৰ হেঙাবাৰী বৰবাৰী কয় নহয় আমি য'ত কৰি আছোঁ এতিয়া আমি য'ডোখৰ বৰাপানী এতিয়া গৈ আছোঁ আৰু এটা বৰ্তমান বাজিছে এইটো 3টা 15টা বাজিছে বৰ্তমান আৰু আমি ইয়াত ৰখি আছোঁ এতিয়া যামেই আৰু এনেকৈ আৰু এইফালে পাছফালে আছে বাইদেউ পুৰা কওক কিবা এটা কওক গৈ আছোঁ এতিয়া বৰাপানীলৈ পাছত আমাৰ আৰু এখন গাড়ী আছে আহি আছে দেউতাহঁত
টোপনি লাগিছে ৰখি ৰখি টোপনি ৰখি টোপনি লাগি কৈছে চ' আমি ইয়াত এতিয়া যাম মানে যাম এতিয়া বৰাপানী তাত ধুনীয়াকৈ কি হয় দেখা যাওক আৰু তাত পাওঁ মানে গধূলি হ'বগৈ ইমান ভালকৈ ভিউজবিলাক নাপামেই চাগে মেবি ইভিনিং টাইমত পাম হ'লো আৰু কি হয় দেখা যাওক আজি হ'ল আপোনাৰ 6 আগষ্ট অ'কে আপোনালোকক দেখাম ৰাস্তাবিলাক গোটেইখিনি বৰ্তমান আমি আহি আছোঁ এইফালে VIP ৰোডে আৰু আজি একচুৱেলি যোৱাটো আমাৰ দেৰি হৈ গৈছে তাত পাওঁ মানে ভাল ভিউজটো নাপাম কেলৈ মানে গধূলি টাইম হৈ গৈছেতো ইমান ভাল ভিউজ নাপাম চেষ্টা কৰিম কি পাওঁ চ' এইটো কি হয় এইডোখৰ হ'ল 6 মাইল 6 মাইল তো আমি এতিয়া বৰাপানী গৈ আছোঁ বৰাপানী শ্বিলঙৰ ৰাস্তাটো পালে যাব লাগে একচুৱেলি মই ডিচেম্বৰত গৈছিলোঁ এই ৰিচেণ্টলি 8 মাহ হ'ল বৰাপানী গৈছিলোঁ মানে আৰু পপলে যোৱা নাছিলোঁতো ইমান টাইম চ' আজি যাওঁ ভিডিঅ' ধুনীয়াকৈ দেখাবগৈ তেওঁ যেনে কি দেখাবগৈ তাৰপৰা আপোনালোকে দেখিব পাবই গোটেইখিনি আৰু চ' আজি বতৰটো বৰ ধুনীয়া চাওক গৈ ভাল লাগিছে আৰু সকলোৰে লগতে আৰু এখন গাড়ী গৈছে আগফালে ধুনীয়াকৈ বৰ্তমান আমি শ্বিলঙত সোমাই গ'লোঁ শ্বিলঙত মানে আহি আছোঁ আৰু একচুৱেলি আমি শ্বিলং নাই যোৱা শ্বিলং নাযাওঁগৈ আমি ৰোডটো ঠিকেই আছে দেই ওপৰত আছে ধুনীয়া সময়তে পাইছোঁ বাৰু মানে নহয় খালি ডাও কিনিব অলপ ডাক হ'বগৈ তাৰ ভিডিঅ' কম অলপ ডাক চাক হ'বগৈ অ'কে আপোনালোকে চাওক ৰাস্তাৰ কাষে কওক অলপ শ্বিলঙৰ বিষয়ে কওকচোন আপুনি মানে এইখিনি আমি ক'ত আহিছোঁ কি কথা অলপ আপোনাৰ মুখৰ পৰা দুআ আশা বৰ্তমান আমি জৰাবাদ লাগি আছোঁ এতিয়া ৰখিলে আৰু তেওঁ নহয় ৰখি দিলে আগত যাব কৈছে আপোনাক মই ভাবিছোঁ কিনিব বুলি নেকি একচুৱেলি সুধিছে নি আৰু হেৰি কৈছে মানে তাত দামো সুধি আছে আৰু আমাক আগতো যাব দিলে আজি কি ধুনীয়া লাগিছে বতৰটো আৰু এইবিলাক ক্লাইমেট একদম ধুনীয়াকৈ আপোনাক চাব আৰু আগতে সেই শ্বিলঙৰ ৰাস্তাবিলাক বহুত ঠেক আছিলে আৰু হোৱানে এটা ৰাস্তাতে যায়ো আহেও বহল অংশটো চাই পেলানি গাড়ী ইখনক চাইড দিয়া আছিল কিমান দিনৰ ঘৰত 86-87 এনেকুৱা এতিয়াতো দুঘণ্টা ডেভেলপ নহৈছে এতিয়াতো তেনে হেৰি হৈ গ'ল আৰু এতিয়া আমাৰ তলৰ ভৈয়ামৰ নিচিনা ৰাস্তা হৈ গ'ল আৰু যেতিয়া মন যায় টিকলে সকলো ড্ৰাইভাৰে ইচ্ছা কৰিলে শ্বিলঙলৈ আহিব পাৰে ড্ৰাইভিং কৰিব পাৰে কোনো বিপদ নহয় বিপদমুক্ত হৈ গ'ল মানুহে যোৱা ফালে গৈছে অহা ফালে আহিছে সেইবিলাক দেখা পাইছে ছিজনত গোটেই আনাৰসবিলাক কাষে কাষে বিক্ৰী কৰে গুৱাহাটী বা আমাৰ বেলেগ ঠাইতকৈ ইয়াত অলপ দাম কম হয় এইখিনি পানী পাহাৰৰ পৰা বৈ অহা পানী জমা হৈ আছে তো ভাল লাগিছে আহিছোঁ অলপ মানে ফ্ৰেছ হাৱা গ্লাইডিং ভিউ চাওক ৰাস্তাত ব্লক হৈ গৈছে এনেদৰে ওপৰৰ পৰা শিল বালি মাটি বহি সেই ডাঙৰ পৰিছে আৰু ফটাফট এইবিলাক অঁতাইও দিয়ে ন বস্তুবিলাক গাড়ী আহি সিহঁতৰ
সেইখিনি এটা কাৰণে ভালে আৰু বৰ্তমান আমি শ্বিলং আৰু ইয়াৰ পৰা 25 কিলোমিটাৰমান হ'ব আৰু আমি বৰ্তমান ৰাস্তাত চাহ খাবৰ কাৰণে ৰখিছোঁ ইয়াত আৰু এইফালে ধুনীয়া ভিউ হয় ভাল লাগিছে খুবেই এখন ৰিজৰ্টত পাই গ'লোঁ ধুনীয়াকৈ খাম এতিয়া খোৱা বোৱা হ'ব আৰু ড্ৰোন শ্বট ল'বলৈ কি হ'ল অকণমান বেছি হৈ গ'ল টাইমটো মানে কি হ'ল অকণমান সোনকালে আহিব লাগিছে বহুত এতিয়া মজা লাগিলে দেই কিয় কৰি গাবি টাইমটো নিমিলিলে ট্ৰেফিকৰ কাৰণে ধুনীয়া টাইমিংটো একদম বেয়া হৈ গ'ল একচুৱেলি কি হ'ল আপোনাৰ টাইমিংটো অলপ সোনকালে আহিব লাগিছিলে আমাৰ ট্ৰেফিকটোৰ কাৰণে কমচে কম 10 মিনিটমান এনেকৈ লেট হৈ গ'ল আৰু ৰাস্তা ৰখোঁতে নহ'লে ইয়াত কি ধুনীয়া ভিউটো পালোহেঁতেন ন ছানছেটত আৰু এইডোখৰ পৰা ড্ৰোন শ্বটো পালোহেঁতেন কি ধুনীয়া লাগিলেহেঁতেন চ' আনফৰ্চুনেটলি নাপালোঁ আৰু হ'লেও আৰু দেখিব পাইছে ধুনীয়াকৈ একদম এতিয়া কেইটা বাজিলে অ'কে 6:22 বাট ষ্টিল পোহৰ হৈছে ভাল লাগিছে জেগাডোখৰ আৰু শ্বিলঙত যোৱা নহ'বগৈ প্লেনটো আমাৰ কেঞ্চেল হৈ গ'ল আহি ভাল লাগিছে খুবেই জাষ্ট লুক এৰাউণ্ড ইটছ ৰিয়েলি বিউটিফুল আৰু একচুৱেলি কি হয় শ্বিলঙত যিমান আহোঁ যিমান বা আহিছোঁ প্ৰত্যেকবাৰ এনেকুৱা ধৰণৰ ফিল্ডটোৱে টোটেলি বেলেগ ৱেডাৰ কুল ঠাণ্ডা একচুৱেলি আই লাভ ন আকৌ আহিম এবাৰ নেক্সট টাইম ডিচেম্বৰত আহিছিলোঁ বাইক লৈ আৰু আপোনালোকে ব্লগ বনাইছিলোঁ চাব ধুনীয়াকৈ কেনেকুৱা লাগিছে আপোনাৰ কি ধুনীয়া ভিউ কেনেকুৱা লাগিছে আপোনাৰ কওক অনুভৱটো প্ৰকাশ কৰিবলৈ বৰ জটিল কাৰণ প্ৰকৃতিৰ সৃষ্টিৰ বুকুৰ মাজত যে এনেকুৱা সৌন্দৰ্য লুকাই থাকে কাহিনী অনুভৱ কৰিব পৰা নাছিলোঁ কিন্তু আজি শ্বিলঙলৈ আহি এইডোখৰত এই বৰাপানী কৰা জেগাডোখৰত কি ধুনীয়া প্ৰাকৃতিক মনোমোহা দৃশ্য সূৰ্যৰ পৰা কি হেঙুলীয়া ৰং এই ৰঙৰ হেৰিত নিজৰ দৃষ্টিকেই বিশ্বাস কৰিব পৰা নাই যে প্ৰকৃতিৰ বুকুত এনেকুৱা সুন্দৰ সুন্দৰ ৰং যে লুকাই থাকে সূৰ্য অস্তৰ সময়ত যে ইমান ধুনীয়া ধুনীয়া আমি ৰং দেখা পাওঁ প্ৰকৃতিৰ এই ইমান
গতিকে যেতিয়া ধুমুহা আহে অশান্ত হোৱাই ধুমুহাৰ সৃষ্টি কৰে গছে এতিয়া কিমান শান্ত আৰু নিৰ্জীৱ পৰিৱেশ সৃষ্টি কৰিছে আমাৰ মন প্ৰাণ সকলো শীতল কৰি দিছে যেন আমি স্বৰ্গতহে আছোঁ একেলগে গতিকে এই আনন্দ আমি উপভোগ কৰাটো আমাৰ কাৰণে এটা সৌভাগ্যৰ দিন বুলি মই ভাবোঁ নিশ্চয় আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও তোমাক আকৌ লগ পাম এনেদৰে আমি আকৌ আনন্দ কৰিম কিমান ধুনীয়া কেনেকুৱা লাগিছে কওক দিবই মজা লাগিছে পাই গ'লোগৈ মই ইয়াত চাবগৈ ইয়াত নহয় ইয়াত চাম এইটো চালে মানুহক চবত চোৱা হ'ব চ' আমি ইয়াৰ পৰা অলপ পাছৰ পৰা যাম গুৱাহাটী বেগ যাম গুৱাহাটীত আমি গৈ আকৌ খোৱা বোৱা কৰিম গুৱাহাটীত আৰু জাষ্ট ইয়াত ফটো চটো বহুত মাৰিলোঁ অ'কে আমি জাষ্ট ইয়াত বহিছিলোঁ ৰেষ্টৰুম আহিবৰ কাৰণে খালি মহে কামুৰিছে খালি বহা ইয়াতে বহিলোঁ চ' হৈ গ'ল আমি ইয়াৰ পৰা এতিয়া যাওঁ বৰ্তমান ৰাইট নাও কাষৰ চাকি চাৰিয়া লাগিছে মানে বৰ্তমান আমি শ্বিলঙৰ পৰা বেক হৈছোঁ গুৱাহাটী আৰু এতিয়া বৰ্তমান টাইম হৈছে 7:26 আৰু আজি খুবেই ভাল লাগিলে এটা ধুনীয়া ইভিনিং আউট হ'ল আৰু আমি একচুৱেলি ইয়াৰ পৰা দেৰিকৈ গৈছিলোঁ 3টা বজাৰ মানত গুৱাহাটীৰ পৰা ওলাই গৈছিলোঁ সেইকাৰণে আৰু ৰাস্তা পাতি ভাল সোনকালে গৈ দিনীয়াকৈ হয় এতিয়া আমি গুৱাহাটীত গৈ আছোঁ আকৌ চ' খুবেই ভাল লাগিলে আৰু ধুনীয়া এটা এনভাইৰমেণ্ট পৰিৱেশ চ' কি কয় আপুনি ধুনীয়া লাগিলে হয় নাই নিশ্চয় বহুত ভাল লাগিলে অলপ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চটো কি ক'ম ভাল লাগিলে বহুতখিনি ভাল লাগিলে কাৰণ বেলেগ এটা পৰিৱেশৰ মাজত সোমালোহি আমি যিটো যান্ত্ৰিক এটা জীৱনৰ মাজত সোমাই থাকোঁ অফিচ ঘৰ গাড়ী ধূলি মাকতি সেইবিলাকৰ পৰা ওলাই আহি ইয়াৰ পৰিৱেশটো বহুত ভাল লাগিলে গতিকে আকৌ আহিবলৈ হেঁপাহ থাকিল পুনৰ আকৌ চেষ্টা কৰিম এনেকৈ একেলগে শ্বিলঙত আকৌ এনজয় কৰিম বুলি তাকে আৰু মানে সদায় মানে মানুহৰ লাইফটো এনেকুৱা হয় ৰাতিপুৱা শুই উঠিলে ভাত পানী খালে দিনটো অফিচ গ'ল আকৌ ৰাতি আহিলে ভাগৰ জোগৰে গা পা ধুলে খালে আকৌ শুই গ'ল আকৌ এভৰিডে নেক্সট আমাৰ সেনেকৈ হৈ থাকে চ' আমি সকলো সময়তে এনজয় কৰিব লাগে মানে আমি যিখন টাইম পাইছোঁ আজি যোনখিনি টাইম আমি স্পেণ্ড কৰিলোঁ সেই টাইমখিনি আমি ফিউচাৰত আকৌ কেতিয়াও নাপাওঁ নিচিনা যোনখিনি টাইম আমি গ'ল আৰু নিচিনা আকৌ এটা বেলেগ এটা মুমেণ্ট পামগৈ আৰু যোনখিনি মই ভিডিঅ' কৰিছোঁ সেইখিনি এটা জাষ্ট মেমৰি নিচিনাকৈ থাকি গ'ল আমাৰ যাতে বহুত আকৌ 5-6 বছৰ মূৰৰ পাছত এইটো যাতে ভিডিঅ' চালে মই মনত পৰিব এনেকৈ টাইমত আজি কি কয় 4 আগষ্টত মই শ্বিলং গৈছিলোঁ 2022 চনত সেনেকৈ ধৰণৰ আজি ছেটাৰডে হয় চ' খুবেই ভাল লাগিলে ভিডিঅ'টি চ' আজি ইমানতে শেষ কৰিছোঁগৈ ভিডিঅ'টো থেংক ইউ গুৱাহাটী পাই গ'লোহি এয়া বেলতৰা আৰু ভিডিঅ' বহুত টায়াৰ্ড হৈ গৈছে আজিকালি চাৰিআলি আপোনাৰ অনুভৱ কেনেকুৱা এতিয়া আজি আচলতে এতিয়া অকণমান টায়াৰ্ড ফিল কৰা হৈছে মানে আমাৰ লাল চাহ খোৱা এটা অভ্যাস আছে যে সেই লাল চাহ কাপ খাবলৈ নোপোৱাৰ কাৰণে অকণমান ভাগৰ নিচিনা লাগিছে এই চাহ কাপ খাই দিলে আকৌ এনাৰ্জেটিক আকৌ আহি যাব আকৌ ঘূৰি যেন আকৌ শ্বিলঙলৈ যাম তেনেকুৱাই লাগিছে চ' আজি আমাৰ মোৰ ব্লগত স্পেচিয়েল কি কয় মুখ্য অতিথি আছিলে ভিনদেউ এইফালে তেওঁ বহুতখিনি আপোনালোকে কথা শুনিলে বা কবিতা আদি কৰি অনুভৱ আদি কৰি আমি বৰ্তমান এতিয়া 9টা বজাত গুৱাহাটী পাই গ'লোঁ আৰু এতিয়া বৰ্তমান আমি খাব গৈ আছোঁ এখন ধুনীয়া ৰেষ্টুৰেণ্টত আৰু আমাৰ এইফালে পাছফালে চাওক দীপেন দাবিনা শুই আছে আৰু এইফালে আমাৰ ছিষ্টাৰসকল আছে পূৰা হাঁহি আছে চ' ভাল লাগিলে আহি সুন্দৰ
লাইটটো মজা দিছে লাইটটো ধুনীয়া কালাৰ এটা আমাৰ বাছ ষ্টেচন গুৱাহাটী বাছ ষ্টেচন ISBT চ' এতিয়া গধূলি হ'ল ভিৰ হা